নমস্কাৰ নমস্কাৰ মই জাৰাব গগৈ আৰু আমাৰ শান্তনু গগৈ আমি আজি বৰ্তমান আহি পথাৰত আছোহি পথাৰত কি কৈ আছো তুমি কৈ দিয়া পথাৰত কি কৈ আছো কৈ দিয়া এই লাজ কৰিছে আমি আজি বৰ্তমান পথাৰত আছোহি পথাৰত কি কামৰ সৈতে জড়িত হৈ আছো তাক লৈ এটা ভিডিঅ' প্ৰস্তুত কৰিব লৈছোঁ আপোনালোকে সহায় কৰি যাব আৰু মই নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ লগতে আপোনালোকক মই এটা সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ আপোনালোকে ভিডিঅ' চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব আপোনালোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে যে মোক ভিডিঅ' চাই সহায় সহযোগিতা কৰি যায় তাৰ বাবে আপোনালোকৰ ওচৰত মই সহায় বিচাৰিছোঁ তেতিয়াহ'লে বলক আজি ভিডিঅ' আৰম্ভ কৰোঁ এইখন আমাৰ পথাৰ এই পথাৰখনত কি কৰিব লৈছো আপোনালোকক মই ভিডিঅ'টো শেষলৈ জনাই আছো চক পথাৰখন চাই লওক এইফালে এখন সৰু নদী আছে এখন নদী এখন এই আমাৰ কল বাগান হয় ইয়াত কমচে কম 200-250 মান কল পুলি আছে আমাৰ মানে এনেদৰে চাওক এইটো আমাৰ গোটেই এনেকৈ কৰি কমচে কম 200-250 মান ইয়াত কল আছে চাওক কল 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 কলেই কল এই থকা জাহাজী কল জাহাজী অমিতা কুঁহিয়া এইজোপা হৈছে চজিনা 230 টকা দি 10টা